মোৰ গানত অৱস্থাহীন এইবিলাক যে গান আছিল, আজিকালি যে আৰু কি গান ওলাল। সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। আমাৰ ভূপেন্দাৰ কথাই বেলেগ আছে। আজিকালি যাৰ কি গান ওলাল, 4 বটল বোলে ভদকাত, এইটাই বোলে কামৰস গান। গান হ'ব পাৰে না। হে পেংঠা আছা না ঘৰত? গাই হে মোৰ বাহিৰ, ইমান সুন্দৰ গান গাই আছিলো। হে কোন হে, ভিতৰত সোমাই নাই ৰে দোষ দেখোন। আৰে দছ আহিলো, মানে অকলে অকলে আৰু কি কৰিম, বৰিং হৈ গলো বুজিছা। এই আহিলো, যাৰ আকৌ আহিব দিছো ইও আহিব। হয় নেকি? তেনেহলে বহা। কি কৰিম আকৌ, বহি বহি গানে গাই আছো। এই ভূপেন্দাৰ কথা মনত কৰি ভূপেন্দাৰ গান বিলাকে গাই আছো। হয়, ভূপেন্দাৰ নিচিনা গান আৰু কোনে গাব? ক'ত আৰু সেই দিনবোৰ ঘূৰি আহিব। পেংঠা আছা ঘৰত? যাৰা বোধে আহিল। হয়, এই ভিতৰত সোমাই মোক এৰি থৈ আহিছা? আৰে ভাই মাত্ৰহে আহিলো। আৰে বহ না বহ, এই যাতে যাইব। আৰে কি হল? কি ৰে, কিবা অসুবিধা হল নেকি? নাই, একো হোৱা নাই। পেংঠা ভাই, সেইদিনা হোটেলৰ নিচিনাই গন্ধ দেখোন ইয়াতো ওলাইছে। আৰে ভাই তইতো চুপ থাক না, তই আৰু খালি গন্ধই পা। কথাটো কিন্তু সঁচা, ময়ো অলপ অলপ পাইছো কিবা। তোৰ কি পেটৰ অসুখ ভাল হৈছে নে নাই? আৰে দোস্ত, তই ইয়াৰ কথা হোৱা নহয়, মোৰ আৰু ক'ত পেটৰ অসুখ হৈছিল। পেংঠা ভাই আৰু দেখোন বেছি বাঢ়িল, মই থাকিব নোৱাৰো, মই ঘৰত যাম। হয়তো কথাটো। তহঁত দুটা যে আৰু হৈছে নহয়। এইগিলা এখন বাদ দে, তই বল ডক্টৰৰ ওচৰত যা বল। ডক্টৰৰ ওচৰত যাব লাজ লাগে। বল, লাজ কৰি লাভ নাই, ডক্টৰৰ ওচৰত যাওঁ। দোস্ত ঠিকেই কৈছা, লাজ কৰি থাকি লাভ নাই, বেমাৰ পৰাই লাভ নাই, বল যাওঁ। ময়ো কিন্তু যাম। আৰে ভাই যাবি যদি বহি আছা কিয়, উঠ জলদি। ডক্টৰ সাহেব আছে? কোৱাচোন কি হ'ল? মোৰ মানে একো হোৱা নাই, মোৰ এই বন্ধুজনৰ মানে অলপ পেটৰ গণ্ডগোল হৈছে, তাকে লৈ আহিলো। আচ্ছা, ভিতৰত আহিবলৈ কোৱা। এই দোস্ত, আহাচোন। তোমাৰ লগত আৰু এইজন কৰ পাগল আহিছে পিছে পিছে, ইয়াক খেদি দিয়া। আৰে ডক্টৰ সাহেব, এইজন পাগল নহয়, আমাৰে বন্ধু। তেনেহলে এনেকুৱা কিয়? ই মানে সৰুৰ পৰা এনেকুৱাই বেয়া নাপাব। আৰে যাৰা ভাই তো কৈছই নহয়, বাহিৰত আহিলে অলপ কাপোৰ চাপোৰ পিন্ধি ভালদৰে আহিবি। তই আৰু য'তে যা এনেকুৱাই কৰি আহ। মই আৰু তহঁতৰ লগত নাহো, মই গলো। আৰে একো নহয়, যাব দে, থাকিব বাহিৰত বহি। তুমি বেডত শুই দিয়া। পেটটোতো বেয়াকে ফুলিছে। তুমি কি খাইছিলা? একো খোৱা নাই, সিদিনাখন হোটেলত অকমান জুচ খাইছিলো। আৰু কি কি অসুবিধা? ছাৰ, আৰু বহুত অসুবিধা আছে। পেটটো খুব বিষায়। পেট বিষোৱাৰ পিছত পাহ দলাৰ পিছত এনেকুৱা অনুভৱ হয় যেন মোৰ পিছফালটো জ্বলি গেল। এনেকুৱা অনুভৱ হয় যেন কোনোবাই মোৰ পিছফালে মৰিচ পিটিকি লগাই দিছে। চৰ্বত খোৱাৰ পৰাতো এনেকুৱা বেমাৰ নহয়। মইতো তাকেই কৈছো, চৰ্বতৰ পৰা এনেকুৱা দুৰ্গন্ধময় মানে পাত হবতো নোৱাৰে। তুমি নিশ্চয় কিবা বেলেগ বস্তু খাইছা, যিটো ক'বলৈ তুমি লাজ পাইছা। আৰে বন্ধু, এটা কথা মনত ৰাখিবা, ডক্তৰ আৰু উকিলৰ আগত কেতিয়াও মিছা কথা নকবা। গতিকে সঁচা কথা কোৱা যদি ভাল হ'ব খুজিছা। মই কচুৰ খাৰৰ লগত শুকান মাছৰ চাটনি খাইছিলো। এইকাৰণে তোমাৰ পিছফালে জ্বলি পুৰি ওলাই আহে। চিন্তা নকৰিবা, মই কেইটামান মেডিচিন লিখি দিছো, তুমি খালে ভাল পাবা।
আৰু কেতিয়াও এনেকুৱা কাম নকৰিবা খাৰ খাবা খাৰ খোৱাটো ভাল কিন্তু তাৰ লগত এই শুকান মাছৰ চাটনি সেইটো নাখাবা হ'ব ডক্টৰ মই কচম খাইছোঁ মই আৰু কেতিয়াও নাখাওঁ